zgsanavlogৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই এতিয়া উপস্থিত আছোঁ গণকুছি মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ সত্ৰ গণকুছি। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু গণকুছি মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ সত্ৰৰ মানে বহু নজনা কথা আপোনালোকে জানিব। মই নজনা কথা আপোনালোকে নাজনা কথা আজি মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। গণকুছি সত্ৰৰ ভিতৰলৈ সোমাই আহিলোঁ। এয়া দেখিছে গণকুছি সত্ৰৰ ভিতৰুৱা পৰিৱেশ দেখিছে, কি ধুনীয়া পৰিৱেশ। আৰু ফ্ৰেণ্ডছ, ইয়াতে মানে ইয়াৰে বাপ এজনে আজি আমাক মানে দুপৰীয়াৰ আহাৰ ইয়াতে গ্ৰহণ কৰিবৰ বাবে মাতিছে আৰু আমি এতিয়া দুপৰীয়াৰ আহাৰ ইয়াতে গ্ৰহণ কৰিম গণকুছি সত্ৰত। দেখিছে ফ্ৰেণ্ডছ, কি ধুনীয়া একদম কি ধুনীয়া পৰিৱেশ। আৰু আপোনালোকে বৰপেটাত আহিলে এই তিনিখন সত্ৰত আহিব নাপাহৰিব। এই তিনিখন সত্ৰত নিশ্চয় আহিব, দেখিব কি ধুনীয়া পৰিৱেশ। দেখিছে এয়া গণকুছি সত্ৰ, এয়া দেখিছে ইয়াতে মানে আহিছে এইবিলাক দেখিছে, ইয়াতে ইয়াতে আহিছে সকলো মানে সত্ৰ চাবলৈ। এয়া দেখিছে কি ধুনীয়া পৰিৱেশ। আপোনালোকেও বৰপেটাত আহিলে এই সত্ৰখনত এবাৰ হ'লেও দৰ্শন কৰি যাব। যাই আছোঁ ইয়াৰে যিজন বাপে আমাক মানে দুপৰীয়া আহাৰ গ্ৰহণ কৰিব মাতিছিলে। আমি সেই বাপজনৰ মানে ৰুমলৈকে যাই আছোঁ আৰু মানে ইয়াতে মানে আমাৰ মানে আৰু তিনিজন মানে আগতে আহি আছে ইয়াতে মানে আহাৰ গ্ৰহণ কৰিব আমাক সকলোকে মাতিছে। এতিয়া আমি যাই আছোঁ। দেখিছে গণকুছি সত্ৰ কি ধুনীয়া ভিতৰুৱা পৰিৱেশ। দেখিছে কি বঢ়িয়া একদম কি ধুনীয়া একদম মনোমোহা পৰিৱেশ আপোনালোকে দেখিছে। আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, বহুত নজনা কথা জানিব আপোনালোকে। আমাৰ মানে মই বিকাশ দেখা নাই আগতে আহি একদম হাজিৰ। বিকাশ কেনে? মই কালি আহিছোঁ, বঢ়িয়া মজা মানে হেমুদা মানে একদম পাকঘৰত ব্যস্ত। ৰান্ধনি আমাৰ হেমুদা মানে ৰান্ধনি। হেমুদা মানে ইয়াৰে বাপজন মানে আপোনালোকৰ কিবা হয় নেকি? মোৰ ভাগিন লাগে। আপোনাৰ ভাগিন লাগে। আৰু বাপজনৰ ঘৰ হৈছে মৰিগাঁও আৰু চৰাইবাহীত আৰু আমাৰ হেমুদাৰ চৰাইবাহীত। আৰু হেমুদাৰ মানে ভাগিন হয় ইয়াৰে বাপজন। সেইকাৰণে আমাক দুপৰীয়াৰ আহাৰ আজি ইয়াতে গ্ৰহণ কৰে। হেমুদাই বনাই আছে পুৰা। কি বনাইছে? মগু মাহ বনালোঁ তাতে। আৰু এয়া বেঙেনা ফ্ৰাই, এয়া পনীৰ বনাই থৈছোঁ। বনাইছে পনীৰটো দেখাই দে। এইটো পনীৰ বনাই থৈছোঁ। আৰু এয়া কি? এই মিঠাতেল নহয়, এইটো বুট প্ৰসাদ। দেখিছে ঘড়ীটো মানে দুটা ময়ূৰ আছে, ধুনীয়া। আৰু এয়া আমাৰ হেমুদাই চাহ লৈ আহিছে। কেনেকা কাম? ঝাৰু দিয়া, জলফাই কৰা আৰু আমলখু ভাত খাবৰ কাৰণে মানে কলপাত কাটিছোঁ। আৰু ফ্ৰেণ্ডছ, আৰু এটা কথা মানে ইয়াতে আজি আমি কোনো থালত ভাত নাখাওঁ, কলপাতত মানে একদম কলপাতত ভাত খাম। বহুত দিন মানে কলপাতত ভাত খোৱা নাই। আৰু যিহেতু গণকুছি সত্ৰত আহিছোঁ, সেয়ে বাপজনা ইয়াৰে মানে বিষয়ে মানে আমি নজনা কথা জনাব। আৰু বাপজনা আছে আমাৰ লগত। এয়া দেখিছে বাপজনাই মানে ইয়াৰে বিষয়ে আমাক জনাব। এয়া হৈছে গণকুছি সত্ৰৰ ভিতৰৰ ভাগ। এই ভাগ মাধৱ পুৰুষে কাটিছিলে, গুৰুজনাৰ চতুৰ্ভুজৰ মূৰ্তি। হয়, যেতিয়া চানখাই দেখিছিলে তেওঁৰ চতুৰ্ভুজৰ মূৰ্তিটো, তেতিয়া মাধৱ পুৰুষে সেই আহিলিতে চানখাৰ আহিলিতে তেখেতৰ আজ্ঞাতে এইটো কথা হৈছিল। হয়, বিষ্ণু মূৰ্তি। তো সিফালেদি যাব পাৰিব। ইয়াত গুৰুজনাই লিখা শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখা নিশাতেৰে লিখা সাঁচিপতীয়া পুথি আছে। ইয়াত ভাগৱত, ভক্তি ৰত্নাৱলী, নামঘোষা এই তিনিখন পুথি ইয়াতে আছে। নামঘোষা, ভাগৱত, ভক্তি ৰত্নাৱলী তিনিভাগ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে লিখা সাঁচিপতীয়া পুথি। ইয়াতে আমাৰ নাম প্ৰসংগ হয়, বাপসকলে ইয়াতে নাম প্ৰসংগ হয়। চৈধ্য প্ৰসংগ চলে। তোমাৰ আইসকলে পুৱাৰ ৰাতিপুৱা বৰগীত হয়, আমি কৰোঁ। তাৰপিছত 8টামান বজাত আইসকলে নাম কীৰ্তন কৰে। 9টামান বজাত 9টা বজাৰ পৰা আকৌ বাপসকলৰ নাম কীৰ্তন হয়। তাৰপিছত দুপৰীয়া ভাতটো নহয়,
আকৌ বিয়লি 2:30 বজাত কৰা হয় প্ৰসংগ আজিও হ'ব কৰা হ'ব 2:30 কৰা হয় এইভাগটো আমি নিজে কৰোঁ নাম চন্দন গোৱা হয় মাধৱদেৱে নিজে হাতে পাতা তাৰপিছত এইভাগ আগতে দুজনাবোৰে পিতলৰ আসন ব্যৱহাৰ কৰিছিলে কি গছ আছিলে এইটো এইটো তোমাৰ বেলগছ বেলগছৰ পৰা আছিলে ন গছৰে বিষ্ণুমূৰ্তি কাটিছে হয় হয় মাধৱদেৱে কাটিছিলে নিজ হাতে কটা মাধৱ পুৰুষে 18 বছৰ 6 মাহ কাল আছিলে 18 বছৰ 6 মাহ কাল সকলোতকৈ মাধৱ পুৰুষৰ জীৱনত ইয়াতে বেছি দিন কটাইছে তেখেতে গণকুচি সত্ৰতে দুজনাগুৰুৱে লিখা সাঁচিপতীয়া পুথি অকণমান দেখুৱাইছোঁ বাৰু নিউজতো দেখুওৱা হৈছিলে নিউজ আগতে তেওঁলোককো যিহেতু দিয়া হৈছিলে তোমালোককো অকণমান দেখাই দিছোঁ এয়া হৈছে সাঁচিপাত সাঁচিপতীয়া নামঘোষা কৃষ্ণ কৃষ্ণ সাঁচিপাত আৰু আছে আমাৰ সেই ভাজঘৰত আছে তাৰপিছত তোমাৰ সেই নামঘৰ মাঘৰ বিহুত যেতিয়া মাঘৰ তোমাৰ পালনাম হয় নহয় সেই পালনামৰ সময়ত মানে গুৰুজনাই পিন্ধা শৰম আছিলে তাৰপিছত দুজনাগুৰুৱে তোমাৰ ব্যৱহাৰ কৰা তাঁতিতাল আছে বহুত সম্পত্তি আছে তাত মানে আমি সেই মানে বিশেষকৈ চুৰ দায়ী হৈছিলে আগতে ভাজঘৰটো মানে মাটিও আছিলে সেই তেতিয়া মানে সেই চুৰ হোৱাৰ কাৰণে মানে মানুহখিনি আমাৰ সমাজে ভয় কৰি তাতে বস্তুবিলাক থৈ দিয়া হৈছে আৰু যেতিয়া সংগ্ৰহালয়টো আমাৰ আৰম্ভ কৰিছে প্ৰথম সেই যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া মানে তাত মানে বস্তুখিনি গোটেইখিনি তালৈ নিয়া হ'ব আমাৰ মদন মোহন আছে ইয়াতে আমাৰ দৌলত সময়ত তেখেতকে উলিওৱা হয় মানে যেতিয়া ফাকুৱা হয় যেতিয়া দৌল হয় তেতিয়া উলিওৱা হয় মদন মোহনৰ উলিওৱা হয় তাৰপিছত তোমাৰ সেই তাত মই দেখুৱাই দিম তাত দৌল আছে দৌলত তেওঁ তাতে থোৱা হয় 5 দিন থৈ শেষ হোৱাৰ দিনাখন আমি মানে সিহঁতক খাব লৈ যাওঁ লৈ গৈ তাত আমাৰ সেই ভেটি আছে এই পাতবাসীলৈ যাওঁতে পাইছিলা সৰিয়হ বৈঠিছে প্ৰায় 35 বিঘা সেইখিনি আমাৰ সত্ৰই মাটি সেই তাতে মানে আমাৰ তেখেতে বহিব পৰাকৈ এটা বহাই ৰখা আছে তালৈ তাত অকণমান বহাই নাম কীৰ্তন কৰি আকৌ তেওঁ আকৌ ভিতৰত তেনেকৈ সোমোৱা ৰঙিয়াল ফুল এজোপা গুৰুজনাই নিজে ৰুইছে এইখিনি গোটেইখিনি এজোপা এজোপা নহয় কেইবাজোপা আছে পুলি হৈ সেইবোৰ হৈছে মাধৱদেৱে নিজে হাতে নিজে ৰোৱা ৰঙিয়াল ফুল তোমাৰ এইফালেদি তুলিব পাৰিবা ৰঙিয়াল গছৰ তলত নামঘৰ হিচাপে ৰখা হৈছে তাৰপিছত আকৌ মানে বিশ্বাস আৰু যেনে সন্তান নহ'লে ল'ৰা ছোৱালীবোৰ যদি কাৰোবাৰ নহয় বা কোনোবা চাকৰি তাকৰি সেই মনৰ আশাৰ কাৰণে পূৰ্ণৰ কাৰণে ইয়াতে মানে গামোচা পাৰা হয় আৰু গামোচা পৰাৰ পিছত আমি যদি ভাগ্য ভাল হয় দুজনাকৈ যদি কৃপা হয় ফুল আৰু পাত হয় সেই ফুলপাত আমি ভকতক দিয়া হয় নিৰ্মাল হিচাপে তেতিয়া মানে সন্তানৰ ক্ষেত্ৰত সুফল পায় সোনকালে তাৰপিছত তেখেতে গুৰুজনাই ব্যৱহাৰ কৰা পাতকোৱা মাধৱ পুৰুষে ব্যৱহাৰ কৰিছিল পাতকোৱা আমি পাটনাথ বুলি কওঁ গুৰুজনাই আগতে গা পা ধোৱাৰ ক্ষেত্ৰত যদি ব্যৱহাৰ কৰিছিল আৰু এতিয়া বন্ধ থাকে মানে বিশেষ নিয়ম নীতিৰ মাজত ৰখা হয় পালনামত এতিয়া জল তুলি পেলাই ভকত বৈষ্ণৱী মাহ প্ৰসাদ বা যিকোনো বিভিন্ন পালনামৰ ক্ষেত্ৰত লগোৱা হয় এনে কিন্তু 12 মাহে বন্ধ হৈ থাকে মাহৰ পালনামৰ সময়তহে এইটো ব্যৱহাৰ কৰা হয় গণকুচি সত্ৰত আপোনালোকে নজনা কথা মই নজনা কথা আপোনালোকে জানিব পাৰিছে আৰু আপোনালোকে দেখিছে কি ধুনীয়া পৰিৱেশ আপোনালোকে বৰপেটাত আহিলে নিশ্চয় আহিব গণকুচি সত্ৰত আৰু ইয়াৰে বাপজনাই কি ধুনীয়াকৈ মানে এটা এটাকৈ আমাক দেখাই দিছে এটা এটাকৈ বুজাই দিছে এটা এটাকৈ কৈ দিছে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব সকলো কথা জানিব পাৰিব ফ্ৰেণ্ডছ দেখিছে পকাৰে বনাইছে কিন্তু মই প্ৰথমতে বাঁহ বুলি ভাবিছিলোঁ মই ভিডিঅ'ত কৈছোঁ বাঁহ বুলি কৈছোঁ কিন্তু এয়া বাঁহ নহয় পকাৰে কি ধুনীয়াকৈ বনাইছে বাঁহ বাঁহৰ নিচিনাকৈ বনাইছে চব ইয়াত আছে তোমাৰ ইয়াত তলত আছে কাছ তাৰপিছত হাতী আৰু নাম সিংহ আৰু গুৰুজনাই ব্যৱহাৰ কৰিছিলে আৰু এয়া মুখা মানে ভাওনা যেতিয়া অভিনয়টো বেছি আছিলে গুৰুজনাৰ দিনত তেতিয়া মানে মুখাবোৰ ব্যৱহাৰ কৰিছিলে হয় এইবিলাক মুখা
আচলতে মুখাবোৰ নাইকিয়া হৈছে তোমাক কৈছোঁৱে থোৱা অভাজনত কিছুমান বেয়া হৈ গৈছিলে তাৰপিছত এতিয়া বৰ্তমান এইখিনি ৰখা হৈছে মানে তথাপি যিখিনি পাইছোঁ সেই ৰখা হৈছে আৰু শিলৰ গছা শিলৰ চাকি তেনেকৈ গুৰুজনাই ব্যৱহাৰ কৰিছিলে গুৰুজনাই আগতে তেখেতলোকে সেই নামঘৰ দুৱাৰবিলাকত ব্যৱহাৰ কৰা হৈছিলে গুৰুজনে নিজে পতাই গুৰুজনা গুৰুৱে সত্ৰ বৈকুণ্ঠ তেখেতৰ যিখিনি বৃন্দাৱলী বস্ত্ৰত যে তোমাৰ তেখেতে বৈকুণ্ঠৰ যিখিনি বিৱৰণ তুলি দিছিল ফুলনি তেনেকৈ গোটেই লীলাবোৰ তেখেতৰ আছে গুৰু চাৰিবজা কৃষ্ণ ভগৱন্ত গুৰুকে গুৰু চাৰিবজা বৃন্দাবনত এইবোৰ তেখেতৰ যিমান লীলা আছিল লীলাবোৰ এটা হোৱা আছে ঠিক আছে ইখন কিন্তু পিতা এভাগ জ্ঞানীকপুৰৰ বধ কৰা তেনেকৈ এইবোৰ তেখেতৰ গায়ন বায়ন কৰা বা এইখিনি গোটেই বস্তুটো আছে এভাগ তেখেতৰ বিষ্ণু চতুৰ্ভুজী মূৰ্তি এনেকৈ ৰখা হৈছে সেইভাগ গোটেই বস্তুটো তেখেতলোকে ব্যৱহাৰ এয়া হৈছে শ্ৰী ৰামহঁতৰ ভেটি ইয়াতে আছিলেতো গুৰুজনাৰ এই মাধৱ পুৰুষৰ শিষ্য আৰু শ্ৰীৰামাতা তেখেতে আছিলে শ্ৰীৰামাতা ভেটি আৰু এটা সিটো ঘৰত তুলিব পাৰিবা তেনেকৈ ভিতৰত পাৰিব ভিতৰত মানে আমাৰ ঘৰৰ ওচৰতে আছিলে তাৰপিছতে ইয়াত ভকত দৰকাৰ হ'ল উদাসীন ভকত নাই তাৰপিছত এই ৰাইজে যেতিয়া বিচাৰিলে আহিছোঁ আৰু ইয়াতে আছোঁ তেৰা চৰণত দাস হিচাপে আৰু তেখেত আপোনাৰ ঘৰ মোৰ মৰিগাঁও চৰাইবাহী মৰিগাঁও চৰাইবাহী এনেই মাজুলী আউনীআটী সত্ৰৰ শিষ্য আমি হয় আউনীআটীতে আছিলোঁ প্ৰায় তাৰপিছত এতিয়া আমি এতিয়া বৰ্তমান ইয়াত আছোঁ আৰু আৰু বহুত 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 বেছি ধন্যবাদ আৰু আমাক ধুনীয়াকৈ ইয়াতে নিমন্ত্ৰণ জনোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনাক আৰু এনেও এটা কাহিনী আছে কাহিনী মানে ধৰি লওক গুৰু চৰিত্ৰত আছে যে গুৰুজনাই যেতিয়া শংকৰদেৱ গুৰুজনাই যেতিয়া বৈকুণ্ঠগামী হ'বৰ কাৰণে কোচবিহাৰ যেতিয়া যাব লগা হৈছিল তেতিয়া তেখেতে জানে ভগৱন্ত পুৰুষ যিহেতু তেওঁ কৃষ্ণই যিহেতু শংকৰ স্বৰূপ ধৰিছে তেখেতলোকে সকলোখিনি কথা গম পায় তাৰপিছত গম পালে যে গুৰুজনাই ভাবিছে মইতো আৰু উভতি নাহোঁ সেইকাৰণে যিমান শাস্ত্ৰৰ তত্ত্ব কথা আছিলে ভক্তি যিমান মানে আধ্যাত্মিক কথা হৈছিল সেইখিনি মাধৱ পুৰুষক দিবৰ কাৰণে গুৰুজনাই ইয়াত এৰাতি মানে তেখেতৰ লগত গুৰু আৰু শিষ্য একেলগে শয়ন কৰিছিলে আৰু একেখন মানে কাঁহীতে তেওঁলোকে অন্নমুঠিও লৈছে গুৰু শিষ্য একেলগে তেতিয়া মাধৱক মানে গুৰুজনাই ক'লে যে বাপ মই তোমাৰ লগতে একেলগে আজি খোৱামুঠিও ধৰিম তেওঁতো আচৰিত গুৰু শিষ্যইতো কেতিয়াও একেখন কাঁহী খাব নোৱাৰে সেইটো কথা ভয়ো কৰিছে তথাপিতো গুৰু বাক্য পেলাব নোৱাৰি তেখেতে একেলগে খোৱা বোৱাখিনিও একেখন কাঁহীতে কৰিছে তাৰপিছত আৰু দ্বিতীয়তে ৰাতি শয়ন কৰোঁতে একেলগে দুইজনে গুৰু শিষ্যই কিন্তু একেলগে আছে তাৰপিছত যেতিয়া তেওঁ কৈছে যে মাধৱ শেষবাৰৰ কাৰণে তোমাক কোৱা হ'ব যিহেতু তোমাক গোটেই যিমান মোৰ আধ্যাত্মিক মোৰ জীৱনৰ ভক্তি তত্ত্ব আছে সকলোখিনি তোমাক মই দি থৈ যাম বুলি তেওঁ বাক্য কৰিলে কৰাৰ পিছত ৰাতি তেওঁলোকে মানে গোটেই যিমান ভক্তি আছিল চব মাধৱ পুৰুষক দি থৈ গ'ল দিয়াৰ লগে লগে দুইজন মানে এক আত্মা হৈ গৈছে দুইজন মানে একে শৰীৰ হৈ গৈছে দুইজন লগ লাগি মানে তেতিয়া ৰমানন্দই মানে পোহৰ হৈছে গোটেই মানে ৰুমটো পোহৰ হৈছে তেওঁ ডাঙৰ ল'ৰা গুৰুজনাৰ ডাঙৰ ল'ৰাই দেখিছে যে এইটো পোহৰ কিহৰ সৃষ্টি হ'ল চাই যে তেওঁ ৰুমৰ এটা ফুটাই দি ফাঁকেদি চালে চাওঁতে দেখিলে ৰাম এওঁলোক সাক্ষাৎ মোৰ পিতৃ নিশ্চয় ঈশ্বৰ তেতিয়া দেউতাকক ঈশ্বৰ বুলি পেলাই জ্ঞান কৰিছে আগতে কিন্তু এজন সাধাৰণ মনুষ্য বুলি ভাবি আছিল তেতিয়া সেই ৰূপটো যেতিয়া বা তেওঁলোকৰ চতুৰ্ভুজৰ যি মূৰ্তি ৰূপ দিব্য মূৰ্তি দেখা পোৱা হ'ল তেতিয়া কৈছিলে মোৰ পিতৃ নিশ্চয় ঈশ্বৰ তুল্য তেতিয়াৰ পৰাহে গুৰুজনাক সাক্ষাৎ ঈশ্বৰ বুলি ভাবি তেওঁ নিজৰ ল'ৰাই গুৰু বুলি মানিছে আৰু গোটেই যিমান আধ্যাত্মিক কথা আছিল ইয়াতে দিছে গণকুচি সত্ৰতে আৰু গুৰুজনাই যেতিয়া থৈ গৈছিলে আৰু দ্বিতীয়তে হৈছে কি ভকত বৈষ্ণৱে ইয়াত এমুঠি খোৱা মানে তেওঁলোকৰ মানে গোটেই জীৱন সাৰ্থক হ'ল তোমালোকৰ আজি ইয়ালৈ আহিছা সেইটো ভগৱানৰ গুৰুজনাৰ কৃপা আৰু বা আজি ভকত বৈষ্ণৱে যে অন্নমুঠি গ্ৰহণ কৰিব সেইটো এটা ভগৱানৰ কৃপা লাগিব গুৰুজনাৰ দুজনা গুৰু কৃপা আৰু সকলো ভকত বৈষ্ণৱে ইয়াত খাবলৈ আশা কৰে গুৰুজনাৰ দিনৰ পৰাই সেই প্ৰথাটো চলি আহিছে সেইকাৰণে তোমালোকো ভাগ্যৱান আজি তেওঁ কৃপাত আহিছা ভগৱন্তে কৃপা কৰক তোমালোকৰ মনৰ বাঞ্ছা পূৰ্ণ হওক কৃষ্ণ গোবিন্দ মদন মোহনক উলিয়াই তাতে মানে তেওঁক সেই দৌলৰ সময় ৰখোৱা হয় 5 দিন আমি ইয়াতে সেৱা পূজা নাম কীৰ্তন কৰা হয় তাৰপিছত শেষৰ দিনাখন যিহেতু পঞ্চম দিনাখন 5 নম্বৰ দিনাখন তেখেতক সেই আমি সেই আমাৰ মাটি আছে ভেটি আছে তালৈ লৈ যোৱা হয় তেখেতক ফুৱাই কৰি আনি নাম কীৰ্তন নিয়ম সমাজৰ মাজতে তেখেতক নিয়ম নীতিৰ মাজতে আকৌ নিজৰ ঠাইত ভৰ্তি সোমোৱা হয় আৰু তেনেকৈ এয়া শ্ৰীৰামাতাৰ ভেটি শ্ৰীৰামাতাৰ ভেটি ভিতৰখনতো আসন আছে গুৰু আসন আৰু তেওঁলোকে সকলোসকলে অন্ন গ্ৰহণ কৰিবলৈ
লৈছে। আজি বাপেজনে মানে সেই তেওঁলোকৰ কিবা ভকত বৈষ্ণৱক খুঞ্জাইছে খানা আৰু দিছে আজি। সকলোৱে আশা কৰে মানে ইয়াতে এমুঠি খাবলৈ কাৰণে। তোমালোকো ভাগ্যৱান, ভগৱন্তই দয়া কৰক। ভাল লাগিলে আৰু ফ্ৰেণ্ডছ দেখিছে ভকত বৈষ্ণৱে ইয়াতে মানে দুপৰীয়া আহাৰ গ্ৰহণ কৰি আছে আৰু যোনে মানে ইয়াতে আহাৰ গ্ৰহণ কৰিব পায় বহুত ভাগ্যৱান হয়। আমাৰ বাপসকলৰ প্ৰশংসা কৰে। গুৰুজনাৰ দিনৰ উদাসীন আছিল কাৰণে সেই উদাসীন সত্ৰ হিচাপে চলাৰ কাৰণে আমি আইসকলক মানে দিয়া নহয়। সেইকাৰণে মহিলাৰ ভিতৰলৈ যাব দিয়া নহয়। এই দুজনাগুৰি দিনৰ পৰাই চলি আছে। এইটো মানে পূৰ্বপুৰুষৰ পৰা কিন্তু এনে শংকৰদেৱ যিমান গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ যিমান সত্ৰ নামঘৰ বা তীৰ্থস্থান আছে সেইবোৰত কিন্তু আইসকলক সোমাব দিয়া হয়। যেনে পাটবাউসীত দিয়ে, তাৰপিছত সুন্দৰীকা সত্ৰত দিয়ে, আমাৰ ইয়াত কিন্তু দিয়া নহয়। আৰু বৰপেটা মূল কীৰ্তন ঘৰতো দিয়া নহয়। তেনেকৈ আমাৰ চলাই আছোঁ আৰু বৰ্তমান। আৰু ফ্ৰেণ্ডছ ইয়াতে মানে মহিলাক মানে সোমাব দিয়া নহয়, ইয়াত মানে মহিলাক মানে প্ৰৱেশ কৰিব দিয়া নহয়। আৰু কি কয় পাটবাহী সত্ৰত দিয়ে, তাৰপিছত বৰপেটা কীৰ্তন ঘৰতো নিদিয়ে, কিন্তু ইয়াতে মানে মহিলাক মানে প্ৰৱেশ কৰিব নিদিয়ে। মানে ইয়াৰে যিজন মানে সত্ৰাধিকাৰ সেইজনে মানে আমাক আজি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ মাতিছিলে। আৰু ইয়াত দেখিছে মানে ৰেডি পূৰা কলৰ পাতত এয়া ঢাৰি আৰু কলৰ পাত। এতিয়া আমি ইয়াতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিম। বিকাশে পূৰা মানে ৰেডি, বিকাশ মানে পূৰা বহি কিনে ৰেডি দেখি। বিকাশ পূৰা ৰেডি একদম ফাৰ্ষ্ট প্ৰথম ইয়ে বহি আছে। এতিয়া ভোকো লাগিছে মানে দিনটো মানে ঘূৰি আছোঁ, ৰাতিপুৱাই মানে আহিছিলোঁ, এতিয়া আহাৰ গ্ৰহণ কৰিম। অকল এয়াই আছিল গণককুছি সত্ৰৰ পৰা মোৰ ভিডিঅ'। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু মোৰ মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। যদি আপোনালোকে কাষত থকা বেল আইকনটো বজাই দিয়ে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ তাত আগতীয়াকৈ পাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ফ্ৰেণ্ডছ আজিলৈ বাই বাই।